লাচিত বৰফুকন অসমৰ ইতিহাস প্ৰসিদ্ধ বীৰ, যাৰ বীৰত্বত অসম আজিও উজ্বলি আছে। 1622 খ্ৰীষ্টাব্দৰ 24 নৱেম্বৰত এইজন মহান বীৰৰ জন্ম হৈছিল। পিতৃ মোমাই তামুলী বৰবৰুৱাৰ ঔৰসজাত স্বৰ্গীয় লাচিত বৰফুকন ডাঙৰীয়াৰ 400 বছৰীয়া জন্ম জয়ন্তীত সমূহ অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আহোম ৰাজত্বৰ প্ৰধান সেনাপতি বীৰ লাচিতৰ সানিধ হেংদাঙে পৰাস্ত কৰিছিল মোগলৰ আগ্ৰাসন। শৰাইঘাটৰ ৰণ সেয়া 1671 চনৰ কথা। মোগলৰ সেনাপতি ৰামসিংহৰ নেতৃত্বত গুৱাহাটীত আধিপত্য চলাইছিল মোগলে। গুৱাহাটী উদ্ধাৰৰ বাবে বীৰ সেনাপতি লাচিত বৰফুকন থমকি ৰোৱা নাছিল। মোগলক ভেটিবৰ বাবে উত্তৰ গুৱাহাটীৰ সমীপত একে নিশাৰ ভিতৰত নিৰ্মাণ কৰিছিল সুউচ্চ গড়। গড় নিৰ্মাণ কাৰ্যত অৱহেলা কৰাৰ বাবে নিজ মোমাইকক শিৰচ্ছেদ কৰি বুজাই দিছিল যে দেশতকৈ মোমাই ডাঙৰ নহয়, আৰু অৱতৰিছিল আহোমৰ বিজয় ধ্বজা। বাৰে বাৰে পৰাস্ত হৈ মোগলে এৰিছিল অসম। এক কথাত পলায়ন কৰিবলৈ বাধ্য হৈছিল। হেজাৰ হেজাৰ সৈন্য হতাহত হৈছিল যদিও লাচিত বৰফুকনৰ জনপ্ৰিয়তাৰ অন্য এক নাম শৰাইঘাটৰ ৰণ, যাৰ নাম সোণালী আখৰেৰে যুগ যুগান্তৰলৈ ৰৈ যাব। সাহসৰ অন্য এক নাম লাচিত বৰফুকন। হৃদয়ৰ সমস্ত ভালপোৱা যিগৰাকী বীৰে দেশৰ বাবে উৎসৰ্গা কৰিলে, সেইগৰাকী মহান বীৰৰ জন্ম জয়ন্তীত পুনৰবাৰ একাজলি শ্ৰদ্ধাঞ্জলি যাচিলোঁ।